হেল্ল' গাইজ, এই দীপৰ বিলৰ পাৰে পাৰে গৈ আছোঁ এয়াৰপৰ্টলৈ। এখন দীপৰ বিলখন চাওক না, কি মজা। ইয়াত মানে পাৰটো থাকি বৰ ধুনীয়া লাগে, দেখি ভাল লাগে। মোক মানে ইজন ড্ৰাইভাৰে চলাইছে, তেওঁ কৈছে পৰিৱেশটো বহুত ধুনীয়া বুলি ইয়াত। চাওক না কি মজা। অলপ ৰৈ দিবলৈ মন গৈছিলে, কিন্তু গাড়ী এতিয়া লেটো আছে এইফালে। লেট মানে ইমান হোৱা নাই, ৰখাবলৈ বেয়া ন, প্ৰাইভেট গাড়ী দিছোঁ লোকক। তো এনেকৈ গৈ গৈ দীপৰ বিলৰ পাৰে পাৰে এয়াৰপৰ্ট পাই গ'লোঁ। এয়াৰপৰ্টত পাই মাস্কখন পাই আহিলোঁ, সেইখন আনিলোগৈ। তাৰপিছত চেকিং কৰাই, বৰ্ডিং পাছ লৈ পেলাই আপোনাৰ চব টোটেল চেকিং কৰাই। আৰু এতিয়া মোৰ মানে বৰ্ডিং পাছত গেট নম্বৰটো অহা নাছিলে, এতিয়া গেট নম্বৰটো পিছত আহিছে। তাৰপৰা গেট নম্বৰ বিচাৰি গ'লোঁ। ফাইনেলি গেট নম্বৰ পাই পেলাই উঠিলোগৈ ফ্লাইটত। ফ্লাইটত উঠি কেবিন ক্ৰুজনীয়ে কিবা কৰি আছে, এইবিলাক ছেফটিৰ বিষয়েও কৰি আছে। তাৰপিছতে মানে এইটো যাব লৈছে আৰু ফাইনেলি উৰি দিলে। আই লাভ বেংগলোৰ। মানে মই ৰেকৰ্ডিংটো কৰিছিলোঁ, কি কয় কেমেৰা ৰেকৰ্ডিংটো ভালকৈ নাহে, মই হেৰি নাই, চ' সেইটো কাৰণে ভইচ ৰেকৰ্ডটো দি দিবলগীয়া হৈছে। তো এয়া বেংগলোৰ এয়াৰপৰ্ট। বেংগলোৰ এয়াৰপৰ্টত মই মানে নাজানো যে প্ৰথমতে কেব মানে তাত হেৰি থাকে, কি কয় অলা উবেৰ এইবিলাক ষ্টেচন থাকে। ষ্টেচনত গৈ মানে কেব বুক কৰাৰ পিছত OTP এটা আহে, OTPটো গৈ ষ্টেচনত যিকোনো এখন গাড়ীত দি দিলে হৈ গ'ল। সিহঁতে মানে কি কৰে, তাৰপৰা ধুনীয়াকৈ লৈ যায়। তো মই এতিয়া কি কৰিলোঁ, বিচাৰি পোৱা নাছিলোঁ। তাত মানে কিছুমানে কি কৰে, এই যিবিলাক মানে প্ৰাইভেট গাড়ী হয় ন, তেওঁলোকে মানে মানুহ বিচাৰি ফুৰে। তো তেনেকৈ দুটামান মোৰ লগত খুব লাগি আছিল। মই আকৌ কি কৰিলোঁ, যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ ন, কোনে কি ক'ত কৰিব ঠিক নাই, সেইটো কাৰণে যদি অলা বা কিবা উবেৰৰ কেব থাকে তেতিয়া টেনশ্যন নাই। মানে তাত ইমাৰ্জেঞ্চি বটন থাকে, কিবা অসুবিধা কৰিলে তাত ক্লিক কৰি দিব পাৰি, পুলিচ আহি যাব। চ' সেইকাৰণে মই অলা বিচাৰি ফুৰিছিলোঁ। এতিয়া কেবৰ যিটো ষ্টেচনটো সেইটো পোৱা নাই, তাতে মই চিকিউৰিটি এজনক সুধিছিলোঁ, তেওঁ ক'লে এইফালে আছে বোলে। তো সেইকাৰণে গৈ আছোঁ। এতিয়া পাওঁ বা নাপাওঁ, চাই থাকক। গাড়ী এভেইলেবল থাকে যে, সেইটো কাৰণে ইহঁতে হেৰি কৰে। এতিয়া অলা বিচাৰি ফুৰিছোঁ, এতিয়া ক'ত বা পাওঁ অলা, ভগৱানে জানে আৰু। অলা গাড়ী বিচাৰি পোৱা নাই, চাই লওঁ কি হয়। যদি নাপাওঁ তেতিয়াহ'লে প্ৰাইভেট গাড়ী যাব লাগিব। এইবিলাকে হ'ব চাগে অলা গাড়ী। ফাইনেলি পালোঁ অলা। তাত মানে ভিডিঅ' কৰা নহ'লে, এই ড্ৰাইভাৰজন অচিনাকি মানুহৰ আগত এনেকৈ ভিডিঅ' কৰিবলৈ ইমান ভাল নালাগে ন। তো এইফালে মোৰ মোবাইলটো ফালে চাই আছে, ত' সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ফাইনেলি আহি মানে মই পাই গ'লোঁ মোৰ ডেষ্টিনেশ্যন। তো ডেষ্টিনেশ্যনত পাই মোৰ লগৰজনলৈ ৰৈ আছোঁ। লগৰ মানে মোৰ দাদাই হয় আৰু, তো সি মোক নিবলৈ আহিছিলে, তো তাৰ কাৰণে ৰৈ আছোঁ। তো চাই থাকিব ভিডিঅ'বিলাক, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু
বেংগলোৰৰ পৰা ভাল ভাল ভিডিঅ' পাই থাকিব। এতিয়া মই বেংগলতে থাকিম ন, মই ইয়াতে কিবা এটা কৰিম আৰু কোম্পানীৰ কাম। তাৰপিছতে মাজে মাজে ভিডিঅ' দি থাকিম, ভাল ভাল ভিডিঅ' দি থাকিম যিমান পাৰোঁ। অলপ মোকে অলপ ছাপোৰ্ট কৰিব। এয়াই আৰু ৰৈ আছোঁ। গাইজ বাই বাই।